তুমিনো ক'ত আছাগে? অকণমান ওলাই আহাচোন। মোৰনো কেনেকুৱা হৈছে কি হৈছে মই ড্ৰেছযোৰ পাইছোনে নাই জানো মই নিজকে ক'ব পৰা নাই। আহাচোন এবাৰ চাই দিবা। ওৰাম আগে পিছে মই পিন্ধি পোৱা নাই নহয়। কিনো পাৰিছোনে নাই জানো মই নিজকে কিবা কিবাহে লাগিছেচোন। তোৰ মা আহিব, তোৰ লগৰবোৰ জানো আহিছে? আহি পোৱাহি নাই নহয় হপাই। মাৰো মই অকণমান চাহ বনাই আনিবলৈ কৈছো। তই যদি আৰু চিঞৰ বাখৰ মাৰি দিয় আৰু মাৰে চাহলৈ পাহৰিবই, চিধাই আহি যাব আৰু তোৰ কথা কওঁতে কওঁতে আৰু তই যোৱাৰ পাছতো কৈছো নহয় মোক আৰু চাহ নিদিয়ে আৰু সেইকাৰণে। আৰু ঠিকেই লাগিছেচোন, ধুনীয়াই লাগিছে। আৰুনো তাতকে কি ভাল কৰিব লাগে হয়? পালেহি তোৰ চিঞৰ শুনি হ'ল আৰু মোৰ চাহ খোৱা। মোৰ চাহ ভাগ লৈ আনিবই পাৰিলেচোন লগতে। ৰ'বচোন কি অকল চাহ 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 কৈ থাকে হে? এই যোৱাৰ পিছতো আপুনি খাব পাৰিব? মই ছোৱালীজনী কেনেকুৱা হৈছে কি হৈছে ভালকে পিন্ধিছেনে নাই পৰা মই চাই দিবলৈকে পৰা নাই। হয়তো তাই আগে পিছে এইবোৰ পিন্ধি পাইছে জানো? ৰ'ব মই এক চাই লওঁ। ভালে থৈছে পালেহি। হ'ব দিয়া মই যাওঁ দেই। পাৰিবি পাই, মই আকৌ তই নোৱাৰিবি বুলি ভাবিছিলো। ধুনীয়া লাগিছে। হ'ব দে, তোৰ লগৰ কেইজনী আহিছে জানো? নাই পোৱাহি নাই নহয়। তই এইখিনিতে ৰখি থাক, তেহেঁতক অহা দেখিলে তই যাবিগে আৰু। ধূপ আৰু তামোল পাণৰ টোপোলাটো ক'ত থলি? সেইটো লৈ যাবি আকৌ, নাপাহৰিবি আকৌ। দেউতা সেই বাহিৰৰ টেবুলতে থৈ দিছিলো। সেই য'তে ত'তে থ'বলৈ বেয়া লাগে যে, এতিয়া যাওঁতে লৈ যাম বাৰু। হ'ব তই যা। পূজা ভাত খালি ভালদৰে কৰিবি আকৌ। আৰু চেনেলৰ মানুহবোৰ দেখিলে আকৌ ভালদৰে থাকিবি আকৌ। তই পাৰ্লাৰলৈ গৈ ষ্টাইল মাৰিছনি বুলি ক'লে আকৌ তই নাই মৰা বুলি কবি আকৌ। ঘৰতে মাৰি আহিছো বুলি কবি। মা মই জানো নহয়, মই কিবা অকৰা নি তুমি যে মোক শিকাইছা? মই কম নহয় যি ক'ব লাগে। মা মই যাওঁ এতিয়া, তুমি দেউতাক চাহ অকণ দিয়াগে যোৱা। দেউতা অথনিৰ পৰা চাহ খাওঁগে আছে, খাবলৈকে পোৱা নাই। ৰাম, কাম কৰি আজৰি যেতিয়া এতিয়া টিভিটোকে অকণমান চাই লওঁ। বাতৰিনো কি দিছে জানো? আজি দেশৰ খবৰ লোৱাই নাই নহয়। বাতৰি এদাই হ'লচোন। এইবোৰ সৰস্বতী পূজাৰ কোন ধুনীয়া ছোৱালী কোন বেয়া ছোৱালী সেইখিনিয়ে বাচি ফুৰিছেচোন। এই তিনিজনীও ভালেই লাগিছে দেই। এইজনী আমাৰ পাহি নহয় জানো? হয়তো আকৌ। এই ফাৰ্ষ্ট পাইছে হপাই। শুনিছা? এইফালে আহাচোন। এই টিভিত চোন আমাৰ পাহিক দেখা পাইছো। হয় পাই, এজনী আমাৰ পাহিয়ে হয়। আজিয়ে ফাৰ্ষ্ট প্ৰাইজ নাপায় নহয়। এই চিলেক্টৰ ৰাখি থৈছে হপাই। ৰাম, মই যে ইমান টকা খৰচ কৰিলো তাৰ কৈছো নহয়, তাৰ কৈছো নহয় তাৰ ফলটো পালেই হয় আৰু দেই। ইছৰাম ইমান ভাল লাগিছে। হে প্ৰভু, কাইলৈহে দিব গম পাইছে নাই? তাই আহি পালেহি নি বাৰু? ৰাম, তাইও দেখি পোৱা হলে মনটো বৰ ভাল পালেহেঁতেন দেই। নাই পোৱাহি। কোনোবা আহিছে নেকি? বেলটো বজাৰ লিখা লাগিছে। ৰ'বকো মই চাই আহোঁ। তই টিভিত ওলালি নহয় গম পোৱা নাই? দেউতাই দেখি মানে আচৰিত হৈছে। আৰু তোৰ লগৰ যে মেঘা বিন্দা তিনিজনী তেহেঁত দুজনী ওলাইছে। তহঁতি মানে তিনিওজনীয়ে আৰু কৈছো নহয় ইমান ধুনীয়া লাগিছে। ব'ল আকৌ চাগে। হয় নি মা? বোলে চাওঁগে একদম। ক'ত মা? দেখাই নাইচোন। তই আহি পালিহি? দেখাব। মই দেখি পালো নহয়, মাৰকো দেখালো মাতি পেলাই। এতিয়া খালি এই বেলেগ বেলেগ জিলাৰহে দেখাইছে ছোৱালীবোৰ। তই চাগে গধূলিহে দেখা পাবি, গম পাইছ নাই? আকৌ এবাৰ দেখুওৱা হ'লে। টিভিটোৰ ওচৰৰ পৰা আঁতৰি লোৱাচোন। টিভিটোত তুমি সোমাই যাবাগে, আঁতৰ পৰা চালেও দেখি পাবা। ৰাম, কি যে আঁতৰ পৰা দেখিহে নাপাব মানুহজনীয়ে। চকুকেইটা বেয়া হ'ব ইমান ওচৰৰ পৰা চোৱাগে। ৰ'বকচোন, অকল বকবকাই নাথাকিব। মই তাইক মাতি আনিছো দেখাম বুলি, কিজান দেখি পাওঁৱে। ৰ'বকচোন। হ'ব দিয়া মা, দেউতাই ঠিকেই কৈছে। এতিয়া নেদেখুৱাই, গধূলিয়ে দেখা পাম। তই যে বৰ ধুনীয়াকৈ কথাখিনি ক'ব জানিলি দেই। তোৰ মনৰ পৰা আহিলে নে তই ভাবি ভাবি ক'লি বাৰু? ক'ব নোৱাৰো ক'ৰ পৰা যে এনেকুৱা কথাবোৰ মনলৈ আহিলে নহয়। পিছত মই ভাবি পেলাই পাই পোৱা নাই। কৈছো নহয়, প্ৰথমতে আহি পেলাই আমাৰ তিনিজনী গোটেই ৰখি দিলে যে কিবা নাৰ্ভাছ লিখিয়া লাগিছিলে। হ'লেও যে ইমান ধুনীয়াকৈ ক'ব পাৰি মই ভাবিবই পৰা নাছিলো মা। হ'ব তই যে ইমান ধুনীয়াকৈ কথাখিনি ক'ব পাৰিলি। মই আকৌ ভাবিহে আছিলো তই পাৰ্লাৰৰ পৰা মানুহ আনি পেলাই সেই ঘৰত ষ্টাইল মাৰি গৈছো কবি বুলি। কিন্তু যে নোকোৱাকৈ থাকিলি দেই ৰক্ষা তেওঁ। নহ'লে মোৰ আৰু কৈছো নহয়, মই ওচৰৰ মানুহখিনি আগত ফিটেই মাৰিব নোৱাৰিলো হ'লে। হ'ব দিয়া মা, মই কাপোৰযোৰ সলাই লওঁগে। কিবা ভাগৰ লগা লিখিয়া লাগিছে। অকণমান শুইয়ে দিম নেকি বিচনাখনত। তই কিবা খালি জানো? দিনৰ নোখোৱাকৈ আছ নহয়। ব'ল আকৌ কিবা এটা খাই লওঁগে। নালাগে, আমাৰ তাত সেই খিচিৰি দিছিলে নহয়, খিচিৰি খালো মা। হ'ব তেতিয়াহ'লে যা। ৰাম, কাম কৰি যে ভাগৰ লাগি গৈছে পাই। অকণমান বহিহে লওঁ। কাম কৰা ছোৱালী এজনীহে বিচাৰিব লাগিব দেই। মই নোৱাৰা হৈছোগৈ আৰু। ইয়াত বহাতকৈ টিভিটোৰ ওচৰতে বহোঁগৈ। ইয়াত এনেই বহি থকাতকৈ তাত অকণমান তেওঁ টিভিটোকে লগাই লৈ চাব পাৰিম। ইহঁতৰ ৰিজাল্টবোৰ চাব পাৰিম নহয়, কিজান তাই ফাৰ্ষ্ট প্ৰাইজটো পাইছে। তালৈকে যাওঁ। তুমি ইয়াত আছা? মই গোটেইখন বিচাৰি ফুৰিছো বোলো মানুহজনীনো কলৈ গ'ল। অকলে টিভি জানে? লগে ভাগে চাওঁ দিয়া। খালি চাহ অকণ আনি লগে যোৱা তুমি।
চাহ অকণ খাই ল'লে ভাল লাগিব। মই হ'লে নোৱাৰো দেই, মই জানো নহয় সেইখিনি আপুনি মোক ৰহন সানিছেহি বুলি। বহক ইয়াতে বহি পেলাই টিভিটো চাই লওঁ, মই ৰাতিপুৱাৰ পৰা একো চাবলৈকে পোৱা নাই। এই ছোৱালীজনী বোলো ৰিজাল্টটোনো কি হ'ল, তাই পালে নে নাপালে নে। বহক বহক চাই লওক ধৰি, তাৰ পাছত খাম বা মই বনামগৈ, নবনাওঁ বুলি কোৱা নাই নহয়। বহি লওক অকণমান, টিভিটো মোক শান্তিয়ে চাই ল'বলৈ দিয়ক। ময়ো কাম কৰি আহিছোঁ, ভাগৰ লাগি আহিছে ন মোৰো। হয় নি? হ'ব তেতিয়াহ'লে ময়ো বহিয়ে লওঁ। দেৰি গ'ল যদিও চাবলৈকে নাপালোঁ নহয়, পাহৰিয়ে থাকিলোঁ। ৰাতিপুৱাই শুই উঠি জানো কমখন কাম, এই টিভিটোলৈ মনতে নপৰেগৈ। অ'ৰা, কোনোবা আহিছে যেন পাইছোঁ, বেলটো বাজিছে নেকি, যোৱাচোন। এইটো সময়ত আকৌ কোন আহিলে? অকণমান শান্তিয়ে টিভিটো চাবলৈ নাপালোঁ। আপোনালোক আহক। ঘৰত কোনো নাই নেকি? আছে, দেউতাকে টিভি চাই আছে। পাহিহে কেনি গ'ল জানো, সেই ভিতৰতে আছে নেকি নে লগৰ ছোৱালী ঘৰলৈ ওলাই গ'ল যদি গম নাপাওঁ দেই, মই কামত লাগি আছিলোঁ। ময়ো গৈ সেই বোলো অকণমান টিভিটো চাওঁ বুলি লৈছিলোঁ। বহকচোন। গোটৰ পৰা আহিলেগে নেকি? আজিতো গোট নাই। পিছে কেনিবা গৈছিলে নেকি? পাহি খবৰটো পাই বোলো খবৰটোকে লৈ আহোঁগৈ বুলি আহিলোঁ। তাৰপৰা এওঁ ৰাস্তাতে ৰখি আছিলে, মানে এওঁ ক'লে বোলে ময়ো যাওঁ। গোটেইকেইজনী মিলি আহিয়ে দিলোঁ আৰু। ইমান ভাল লাগিছে নহয়। সঁচাকৈ হয়, পাহিক আকৌ বৰ ধুনীয়াও লাগিছিলে দেই। ইমান ধুনীয়াজনী লাগিছিলে, কোনে সজাই দিলে বাৰু তাই? বৰুৱানী হাজৰিকানী একেলগে দেখোন, আজি কি মন কৰি হয়? আজি আমাক ডবল পাৰ্টি লাগিব, এনেই অহা নাই। পাহিয়ে যে একদম চিলেকশ্যনত ফাৰ্ষ্ট হ'ল, কি যে ভাল লাগিছে নহয়। সেইকাৰণে আমি তিনিওগৰাকী লগতে মিলি আহিছোঁ, বোলো পাৰ্টিটো খাই আহোঁগৈ ব'লা। পাৰ্টিনো কিয় নিদিম হয়, দিম আকৌ। পাৰ্টি দিম বুলি মই একদম মানে আগতীয়াকৈ আনিয়ে থৈছোঁ। যেতিয়া মানে মই গম পালোঁ নহয় চিলেক্টত, মই টিভিত গমেই পালোঁ যে, তেতিয়াই মানে মই চব যোগাৰ কৰি থৈ দিছোঁ। বহু কেলৈ নিদিম? আহিছে যে আপোনালোক, কি যে ভাল লাগিছে। আমাৰ পাহি আকৌ এনেও ধুনীয়া নহয় জানো, তাইক পাৰ্লাৰৰ প্ৰয়োজনেই নহয়। ঘৰতে তাই নিজে মোৰ ওচৰত ফোনিয়ে মানে কৈছোঁ নহয়, মুঠতে অকল লেহেংগাৰযোৰ আনি দিছোঁ দেই। তাই সেইযোৰকে পিন্ধি আৰু তাই নিজে আৰু তাইনো মেকআপৰ বস্তুও নাইচোন, তাই একেবাৰে চিম্পুলহে যায় একেবাৰে। হ'লেও দিয়কচোন, তাই যে পালে যে ফাৰ্ষ্ট প্ৰাইজটো নহয়, কিবা এটা ভালেই লাগিছে দিয়কচোন। হ'লেও দিয়কচোন, তাই সম্পূৰ্ণ বেলেগ হৈ থাকিলে। তাই কিবা চুলিখিনি কালাৰেচোন চেঞ্জ হৈ থাকিলে, আৰু ইমান ফিট হৈ গ'ল। সেইটো কেনেকৈ কৰিলে আপোনালোকে, ঘৰত কেনেকৈ হ'ল তাই? সেইখিনি কাৰণে মই কিমান দিনৰ পৰা ঔটেঙা বীজটো গোটাই থৈছোঁ নহয়। আগদিনা মই তাইক নহয় জেতুকাৰ পাত একদম চিঙি খুন্দি দিছোঁ, একদম খুন্দনাত জেতুকাৰ পাত সানিলে। তাৰ পাছত ফিট হ'বলৈ বুলি মই ঔটেঙা বীজ সানি মানে বহুত দেৰি শুকুৱাই পেলাই থৈ দিছোঁ আৰু। তাই বহুতখিনি কষ্টও কৰিলে পিছে দেই, নকৰা নহয় চুলিখিনিৰ কাৰণে। সেইকাৰণে চুলিখিনি তেনেকুৱা মানে কালাৰিঙো হৈ গ'ল আৰু ফিট হৈ থাকিলে আকৌ। বেয়া লাগিছিলে নি বাৰু? ভালেই লাগিছিলে চাগে ন? বেয়া নাই লগা, তাই এনেও ধুনীয়াই দিয়কচোন। আমাৰ ওচৰৰ যে ছোৱালী এজনীয়ে পালে, কি যে ভাল লাগিছে মনটো। আপোনালোক বহকচোন দেই, মই চাহৰ যোগাৰ কৰোঁগৈ। বুজিছে, আমাৰ এই পাইছে যদিও মনটো কিবা এটা বেয়াহে লাগিছে হে। আজিকালিনো এখন কি ওলালে আৰু ফেশ্বন ডিজাইন বাচা, সেই দুখীয়া ছোৱালীখিনিচোন মনটোৱে মৰিছে চাগে। তেহেঁতিও বাৰু কি কেনেকুৱা লাগিছে, কাপোৰ এযোৰতো ভালকে কিনিব পৰা নাই। এইবোৰ যে নোলোৱা হ'লেই ভাল আছিলে, আগৰ সৰস্বতী পূজাটোৱে ঠিক আছিলে। চাহ এতিয়া কিহে দিওঁ হয়? গমেই নাপাওঁ নহয় পাহিয়ে যে ফাৰ্ষ্ট প্ৰাইজ পালে বুলি। এনেহে ফিটখন মাৰি থৈ আহিছোঁ, আগতে গোটাই থৈছোঁ বুলি। ৰাম, এখেতকে মাতি দিওঁ। এখেতে বা কি বা বক্তৃতাডাল দিছেগৈ, এওঁতো একেবাৰে সত্যবাদী নহয়। চিঞৰি সোনকালে মাতিয়ে দিওঁ ওচৰলৈ, নহ'লেতো মোৰ বিপদে হ'ব। মোৰ বংশে চেচ কৰি দিব, মিছা কথাবোৰ কিবাহে হৈ যাবগৈ আৰু। শুনিছে? এইফালে আহকচোন। কি হ'ল আকৌ ইমান টেটু ফালি চিঞৰিবলৈ? চাহ কিহে দিওঁ হয়? কেলে বাহিৰতচোন আকৌ তুমি বোলে চব গোটাই থৈছো বুলি কৈছিলা, এতিয়া আকৌ মোক কেইখন কি কথা কৈছা? দিয়া আকৌ তুমি গোটাই থোৱা বস্তুখিনিয়ে। মইনো কেনেকৈ গম পাওঁ পাহিয়ে যে ফাৰ্ষ্ট প্ৰাইজটো পালে বুলি? আপুনি গম পাইছিলে জানো? এই টিভিডালত আমাৰ ঘৰত আছে যদিও আমি একো দেখুৱা বাতৰি নাপাওঁৱেই। আপুনি এনেহে টিভিডালৰ গুৰিত বহি থাকে। ইছৰাম, মই এতিয়া এনেহে ক'লোঁ গোটাই থৈছোঁ বুলি। যাওক নহ'লে আপুনি পিছফালে দিয়ে যাওক, গৈ পেলাই সেই তাৰপৰাই হোটেলখনৰ পৰা কিবা কেইটামান মিঠাই লৈ আনোগৈ যাওক। আপুনি আৰু মোৰ নাক কাণটো নকটাব। এই পিছফালে ওলাই যাওক। এই খিটিক খাটাকবোৰকে বাহিৰৰ পৰা গৈ পেলাই আকৌ মোক চিঞৰ বাখৰ কৰি নাথাকিব আকৌ। সেই মেকুৰী এটা পুহিছে নহয়, যাওঁতে সেই মেকুৰীটোৱে কি পেলালে এখন চাই থৈ যাব। এখন ধুমধাম কৰি ফুৰিছে খিটিক খাটা। মই আকৌ বৰ বেছি দামী মিঠাই আনিব নোৱাৰো, মোক আকৌ টকা পইচা ইমান নাই আকৌ। যিমান আছিলে তোমালোকে সেই খৰচ কৰি থৈ আহিলা। এতিয়া আকৌ মিছা কথাডাল কৈছে চোৱা, জেতুকা ঘঁহিছিলে, ঔটেঙা ঘঁহিছিলে, দেহি সেই গোটেই সোপা মোক টকা ঘঁহিছিলা। এতিয়া মই কিহে আনোগে? হ'ব দিয়া, মই এতিয়া সস্তীয়া যি য'ত পাওঁ মিঠাই তাকে আনিম।
এই হ'ব যাওক মোৰ সেই মণি বেগটোতে পইচা কেইটকামান আছে তাকে উলিয়াই লৈ যাওক আইঅ এনেকুৱাহেন সেই ডায়মণ্ড বাবাও এই সস্তীয়া মিঠাতেল খুৱাই নাই বাৰু আপুনিও যে মানুহ দেই মোক কৈছোঁ ন মোৰ নাক কাণ কটাব আপুনি আৰু মই যদি সস্তীয়া মিঠাতেল খোৱা মোৰ সন্মান ক'ত থাকিব কওকচোন এই ৰাম যাওক মোৰ মণি বেগটো চাওক আৰু মনে মনে লৈ যাওক আৰু চিঞৰ বাখৰ কৰি নাথাকিব বুলি কৈছোঁ নহয় লৈ যাওক মনে মনে যাওক পটাপট আইঅ হ'লেও যে মোৰ ইমান ভাল লাগিছে নহয় এখেতলোকে আহি মোক ক'লে বুলিয়ে নহ'লেচোন মই একদম গধূলিয়ে খবৰটো পালোহেঁতেন মোৰ মানে টিভিটো চাবলৈও সময় নাপাওঁ নহয় আইঅ পাৰ্টি এটাহে দিব লাগিব একেলোকক যি হওক নহওক চাহকণ বাৰু খুৱাই পঠিয়ামেই এই ওচৰৰ মানুহখিনি গোটাই নহয় ডবলকৈ পাৰ্টি এটা দিম একদম খানা এটা দিবই লাগিব কৈছোঁ নহয় কিবা এটা ভাল লাগিব আইঅ পাৰ্টিটো কেনেকৈ দিম পিছৰ খণ্ডটো চাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কিনাৰতে থকা বেল আইকনটো দবাই থ'ব আৰু যদি আমাৰ ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব